নমস্কাৰ বন্ধুসকল, মই পূৰ্ব বৰা আৰু মোৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট লাইফলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ গাঁৱত ভাগৱত পাঠ হৈ আছে। এই ভাগৱত পাঠলৈ আমি যাবলৈ ওলাইছোঁ। মই আৰু মোৰ লগত ওলাইছোঁ। আজি শেষ হ'ব। কাইলৈ আমাৰ গাঁৱৰ মহিলাসকলে মিলি পেলাই এখন অসমীয়া ভাওনা আয়োজন কৰিছে। গতিকে আহকচোন, নামঘৰলৈ যাওঁ, ভগৱানৰ ওচৰত আশীষ লওঁ আৰু আপোনালোকৰো আশীষ লওঁ আৰু মোৰ ইউটিউব চেনেলটো যাতে সফলভাৱে আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা লওঁ। আহক, নামঘৰ গৈ পাওঁ। এইখন আমাৰ গাঁও। আমি ইয়াত গৈ আছোঁ নামঘৰৰ অভিমুখে। সকলোৰে বাটত গামোচা, আমাৰ অসমীয়া মানুহৰ পৰম্পৰা। এখন এখন গামোচা সকলোৱে নামঘৰৰ ভাগৱত পাঠৰ কাৰণে পদূলিত দিছে আৰু খন্তেক পিছতে গৈ নামঘৰ পামগৈ। নামঘৰ পাই বাকীখিনি ভিডিঅ' দেখাই আছোঁ। ঘৰৰ পৰা নামঘৰটো বেছি দূৰ নহয়, 100 মিটাৰমান হ'ব। নামঘৰৰ ওচৰ পাইছোঁহি। এটা ধুনীয়া সুন্দৰ পৰিৱেশ। গাঁৱত সকলো প্ৰায় 200 ঘৰ মানুহ মিলি পেলাই আমি ভাগৱত পাঠ আয়োজন কৰিছোঁ।
ভগৱানৰ আশীষ লৈ পেলাই আমি যাব ওলাইছোঁ আৰু আশা কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ ইউটিউব চেনেলটো ভালদৰে চলে। আপোনালোকেও সহায় সহযোগিতা আগবঢ়াব তাকে কামনা কৰিলোঁ। এতিয়া ঘৰলৈ আহিছোঁ লাহে লাহে। বিশেষকৈ বানপানীয়ে আমাৰ ভাগৱত পাঠখন আয়োজন কৰাত বহুতখিনি যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিলে, কাৰণ সোনকালেই ভাগৱত পাঠখন হোৱা কথা আছিলে, কিন্তু আমাৰ ইয়াত যিহেতু বানপানী গতিকে ভাগৱত পাঠখন আয়োজন কৰা দেৰি হ'ল। এয়া মোৰ অৰ্ধাংগিনী, লগতে ভাইটি আছে। থেংক ইউ গাইজ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বিশেষভাৱে মই ভিডিঅ' বনাব নাজানো, বিশেষভাৱে ভিডিঅ'টো বনাব নাজানো যদিও তথাপিতো ট্ৰাই কৰিছোঁ। ভুল গোটেইখিনি হ'ব পাৰে, আপোনালোকে ৰাইজে যাতে শুধৰাই দিয়ে তাৰে কামনাৰে আজি মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। Thanks a lot for watching my video and please subscribe my channel. Thank you.